এয়া পাপাৰ কিছুমান মূল্যৱান স্মৃতি। এটা সময়ত মোৰ পাপা এজন আৰ্মি বিষয়া আছিল, কিন্তু পাপা ৰিটায়াৰ হোৱাৰ পাছত সকলো মূল্যৱান সম্পদ এনেকৈ সাঁচি থৈছিল। এই যে মূল্যৱান স্মৃতিবোৰ পাপাই যে ইমান নিপুণভাৱে থৈছিল জানেনে, আজিলৈকে ময়ে দেখা নাছিলো। আজি দেখি ভাবিলো আপোনালোককো শ্বেয়াৰ কৰোঁ। পাপাৰ দৰে স্মৃতি সাঁচি থৈ ময়ো বহুত ভাল পাওঁ, কাৰণ সময়বোৰ গুচি যায় আৰু স্মৃতিবোৰে প্ৰতিটো ক্ষণৰ চিন হিচাপে ৰৈ যায়, নহয়নে? বস্তুবোৰ দেখি মনতে কিবা প্ৰাউড ফিল হৈছে। এয়া দেখিছেনে, মই পিন্ধিও চাইছো। আমাৰ ইহঁতি আকৌ চাইছে পাপাই লৈ থকা লাঠিডালেৰে বাৰু কিমান দুখ পায়। মাক কচম কৈছো বহুত দুখ পায়। তাই আকৌ মোকো মাৰি চালে দেই। অৱশ্যে লাঠি নকয় চাগে, কিবা বেলেগ নাম আছে। এজন ভাৰতীয় সেনাই পৰিধান কৰা পোচাকযোৰত প্ৰতিটোৰে ভিন্ন অৰ্থ আছে। মই বাৰু নামবোৰ ভালকৈ নাজানো দেই। চাওঁতে চাওঁতে বাচনৰ খাজানাও ওলালগৈ জানেনে। তাই হেনো আজিৰ পৰা এই পাতেৰে চামুচ খেল খেলিব। মানে চামুচ পাত দ আছে, তেতিয়াহে আকৌ মাৰ্বলটো নপৰে। শেষত এটা বাকচ দাঙিবলৈকে দুজনী গৈছে।